বন্ধুসকল কি খবৰ মই মানে ফ্লিপকাৰ্টৰ পৰা বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ তো কি বস্তু কি নাই আপোনালোকে যদি থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গমেই পাইছে তো অলপ ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ মই বস্তুটো খুলি হেলমেটত কেনেকুৱা লগাই কি নাই দেখুৱাই দিম বাৰু কিন্তু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব তো মেইন বস্তুটো হৈছে এইটো হেলমেট মাউণ্ট ইয়াত আপোনালোকে চাব পাৰে দামটো ক'ত আছে ৰ'ব চাইছোঁ ইয়াত আছে 999 টকা কিন্তু আপোনালোকে ফ্লিপকাৰ্ট বা এমাজনত গৈ যদি বিচাৰে তেনেহ'লে 500 টকাৰ ভিতৰত পাই যাব ফাইনেলি লগোৱা হৈ গ'ল এতিয়া ইয়াত মোবাইলটো লগাই আপোনালোকে বিন্দাছ মটো ব্লগ কৰিব পাৰে মই আপোনালোকক অলপ মোবাইলটো লগাই চলাই দেখাই দিম বাৰু কিন্তু ৰ'ব এনেকুৱা কৰিও লগাব পাৰে আপোনালোকে এনেকুৱা লগালেও হয় আপোনালোকৰ সুবিধা অনুযায়ী যেনেকুৱাই হওক আপোনালোকে লগাই ল'ব পাৰে বস্তু মানে নিজৰ সুবিধা হ'লেই হ'ল আৰু এতিয়া আপোনালোকৰ মোবাইলটো লগাই অলপ চলাই দেখাই দিছোঁ বাৰু কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব